মই আহিছিলোঁ আজি আমাৰ সৰুকালি পঢ়া স্কুলত আমাৰ গাঁৱত। এয়া ভাগিনক স্কুলত আনিবলৈ আহিছিলোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাব। আমাৰ এইখন গাঁও এইখন হ'ল আমাৰ গাঁৱৰ নামঘৰ। এয়া গাঁৱৰ ভিতৰৰ দৃশ্য। এয়া নতুন ধান ওলাইছে, চায়ে ভাল লাগে। সেউজীয়া পৰিৱেশত আৰু এতিয়া ধান ওলোৱা সময়তো চাই ভাল লাগে। যেতিয়া ধান পকিব, সোণালী ৰং হ'ব, তেতিয়া চাই আৰু ধুনীয়া লাগে।